কবিতাৰ শিৰোনাম এজন চিকিৎসকক হত্যা কৰা হ'ল। কবি কাব্যনীল। একেথৰে আকাশ চাই থকা মানুহজন এজন চিকিৎসক। তেওঁ বহুদিন আকাশ চাব পৰা নাই। মানুহৰ হাত ভৰি মুখ কলিজাৰ ঢপঢপনি শুনি শুনি আকাশ চাব পাহৰি গ'ল। মানুহৰ দৃষ্টিত তেওঁ ঈশ্বৰৰ দূত, দুৰ্গতজনৰ সংগী। তেওঁৰ হাতৰ স্পৰ্শত মানুহে হাঁহিব শিকিলে। শিশুবোৰে দৌৰি দৌৰি পখিলা খেদিব শিকিলে। বহুজনে নতুনকৈ জীৱন পালে। তেওঁৰ চিকিৎসক, গৱেষক, চিকিৎসাবিদ্যাৰ দ্ৰোণাচাৰ্য। আজি ৩ বছৰে তেওঁ নিজৰ মুখখন ভালকৈ দেখা নাই। নিজৰ সন্তান, পত্নী, আলহী, আত্মীয় কুটুম কাৰো সৈতে সুখ দুখৰ বাৰ্তা কৰিব পৰা নাই। কোনো চিকিৎসকে কোনো ৰোগীৰ মৃত্যুৰ কামনা নকৰে। তথাপি এটা সঁচা কথা কোৱাৰ বাবে তেওঁ ক্ষমাহীন, অপৰাধী, তুচ্ছতাচ্ছিল্য, গালিগালাজ, আনকি আদিম বৰ্বৰতাৰে মৃত্যুদণ্ড। কি নিৰ্লজ্জ মানুহ, যিয়ে মানৱতাৰ সংজ্ঞা নুবুজা। তেওঁৰ যে এটা জীৱন আছে, তেওঁৰ যে এটা সপোন আছে, তেওঁৰ যে এটা পৰিয়াল আছে, মানুহে পাহৰি যায়। অতি ব্যস্ততাত কেতিয়াবা তেওঁ নিজেও পাহৰে তেওঁ কোন। বগা পোছাকত তেওঁক ধুনীয়া দেখি। তেওঁৰ দুখৰ ছাঁ আৰু কলিজাৰ ঘাঁ কোনেও নেদেখে। আজি তেওঁ নীৰৱে নিতালে আকাশখন হেঁপাহ পলুৱাই চাব। কাৰণ তেওঁ বহুদিন আকাশ দেখা নাই।